মানৱ দেহৰ সকলো তেজৰ হীৰা যদি এডালৰ পাছত সিডাল যোৰা লগোৱা হয় তেতিয়া দৈৰ্ঘ্য হ'ব 1,60,000 কিলোমিটাৰ। অৰ্থাৎ ইমান দীঘল হ'ব যে বিষুৱ ৰেখাৰ চাৰিওফালে 4 পাক দিব পৰা যাব। প্ৰায় 65 কিলোগ্ৰাম ওজনৰ মানুহ এজনৰ দেহত থকা চৰ্বিজাতীয় পদাৰ্থৰ পৰা 7ডোখৰ চাবোন তৈয়াৰ কৰিব পৰা যাব। দেহত থকা কাৰ্বনে প্ৰায় 9,000 ডাল পেন্সিল আৰু ফছফৰাছে 2,200 ডাল জুই চলা কাঠিৰ খাৰ লগোৱা মূৰ তৈয়াৰ কৰিব পৰা যাব। মানৱ দেহত লোৰে এটা 2.5 চেণ্টিমিটাৰ দীঘল গজাল সাজিব পৰা যাব। আৰু এনেকুৱা ফেক্ট জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে অংকুৰ আৰু আপোনালোকে চাই আছে ফেক্টিক। তেন্তে আহকচোন আৰম্ভ কৰোঁ। বেক্টেৰিয়া এবিধ অতি সূক্ষ্ম জীৱ। ইয়াক উকা চকুৰে মনিব নোৱাৰি, কিন্তু ইহঁতৰ বংশ বৃদ্ধি আমাৰ কল্পনাই ঢুকি নোপোৱা বিধৰ। প্ৰায় প্ৰতি 20 মিনিটত বেক্টেৰিয়া এটা কোষৰ বিভক্তি হৈ 2টা হয়। সাধাৰণভাৱে গণনা কৰিলে দেখা যায় যে এটা বেক্টেৰিয়া 24 ঘণ্টাত 4.0 × 10⁻22 তাতকৈ অধিক বেক্টেৰিয়া কোষৰ উৎপন্ন কৰে। কেইদিনমানৰ পাছত এনেদৰে উৎপন্ন হোৱা বেক্টেৰিয়াৰ ওজন হ'ব পৃথিৱীৰ ওজনতকৈ বেছি। অৱশ্যে বেক্টেৰিয়া বৃদ্ধি ইমান ক্ষীপ গতিৰে নহয়। খাদ্য থকা ঠাই, প্ৰতিযোগিতা, অভ্যন্তৰীণ ৰাসায়নিক দ্ৰব্য আৰু নানা কাৰকে বেক্টেৰিয়া বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰে। আপুনি জানি আচৰিত হ'ব যে ঠাণ্ডা পানীতকৈ গৰম পানীহে অতি সোনকালে বৰফ হ'ব পাৰে। পৃথিৱীৰ আটাইতকৈ বেছি ডাকঘৰ বাৰু ক'ত থাকিব পাৰে ইয়াৰ কথা আপুনি জানেনে? পৃথিৱীৰ আটাইতকৈ বেছি ডাকঘৰ থকা দেশখন হ'ল ভাৰতবৰ্ষ। আপুনি জানেনে যে পৃথিৱীৰ আটাইতকৈ বেছি চিল ক'ত পোৱা যায়? পৃথিৱীৰ আটাইতকৈ বেছি চিল এণ্টাৰ্কটিকা মহাদেশত পোৱা যায়। ইয়াত বৰ্তমানো 400টাতকৈ অধিক চিল আছে চাগৈ। যদি পৃথিৱীটোক এটা ধূলিৰ আকৃতিৰ কৰি দিয়া হয়, তেতিয়াও সূৰ্যটো এটা কমলা আকৃতিৰ হ'ব। বিজ্ঞানীসকলৰ এটা পৰীক্ষাৰ মতে লাখ লাখ বছৰ আগতেই ঘোঁৰাটো আকৃতিৰ প্ৰায় মেকুৰীটো সমানহে আছিল। এটা পৰীক্ষাৰ মতে গম পাইছে যে মানুহৰ কলিজাখনে 30 ফুট ওপৰলৈ তেজ দলিয়াব পাৰে। আপুনি জানি আচৰিত হ'ব যে পৃথিৱীৰ মাত্ৰ 2% মানুহৰ চকুহে হালধীয়া। মানুহৰ মগজত যিমান বিদ্যুৎ আছে সেইবোৰে এটা বাল্ব জ্বলিব। আপুনি জানি আচৰিত হ'ব যে চিগাৰেট লাইটাৰৰ আৱিষ্কাৰ জুই চলা আৱিষ্কাৰ হোৱাৰ আগতেই হৈছিল। মানৱ দেহৰ সকলো তেজৰ হীৰা যদি এডালৰ পাছত সিডাল যোৰা লগোৱা হয় তেতিয়া দৈৰ্ঘ্য হ'ব 1,60,000 কিলোমিটাৰ। অৰ্থাৎ ইমান দীঘল হ'ব যে বিষুৱ ৰেখাৰ চাৰিওফালে 4 পাক দিব পৰা যাব। প্ৰায় 65 কিলোগ্ৰাম ওজনৰ মানুহ এজনৰ দেহত থকা চৰ্বিজাতীয় পদাৰ্থৰ পৰা 7ডোখৰ চাবোন তৈয়াৰ কৰিব পৰা যাব। দেহত থকা কাৰ্বনে প্ৰায় 9,000 ডাল পেন্সিল আৰু ফছফৰাছে 2,200 ডাল জুই চলা কাঠিৰ খাৰ লগোৱা মূৰ তৈয়াৰ কৰিব পৰা যাব। মানৱ দেহত লোৰে এটা 2.5 চেণ্টিমিটাৰ দীঘল গজাল সাজিব পৰা যাব।
পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো হ'ল নীলা তিমি। জন্মৰ সময়ত ইয়াৰ ওজন 7 টন হয়। পূৰ্ণ অৱস্থাত ইয়াৰ ওজন হয়গৈ প্ৰায় 156 টন আৰু দীঘ হয়গৈ 30 মিটাৰ। ইয়াৰ জিভাখন ওজনেই প্ৰায় 350 কিলোগ্ৰাম আৰু হৃদপিণ্ডটোৰ ওজন প্ৰায় 55 কিলোগ্ৰাম। তিমি প্ৰকৃততে স্তন্যপায়ী প্ৰাণীহে, যদিও ই সাগৰত থাকে কাৰণে বহুতে ইয়াক মাছ বুলি ভাবে। ইহঁতৰ বহুত অংগ পতংগ পানীত থকা উপযোগীৰে গঠিত। কেৱল শ্বাস-প্ৰশ্বাস ইহঁতে হাঁওফাঁওৰ সহায়ত লয় আৰু স্তন্যপায়ীৰ দৰে পোৱালি জগায়। তিমিয়ে যেতিয়া পানীৰ ওপৰলৈ শ্বাস-প্ৰশ্বাস ল'বলৈ আহে তেতিয়া 2 ছেকেণ্ডমানৰ ভিতৰত 550 গেলনমান বায়ু হাঁওফাঁওত ভৰাই ল'ব পাৰে। ঘানাৰ অধিবাসীসকলে তিমি মাছবোৰৰ পবিত্ৰ প্ৰাণী। তেওঁলোকে মানুহৰ দৰে তিমি মাছৰো শৱ সৎকাৰ কৰে। বৰফ বা আইচক্ৰীম খালে যদি গৰম লাগে আৰু গৰম গাখীৰ বা চাহ খালে যদি ঠাণ্ডা লাগে তেন্তে ই আচৰিত নহয়নে? কিন্তু চিগুৱেটাৰা নামৰ এটি ৰোগ আছে যাৰ ফলত মানুহৰ এনেকুৱা কাৰ্য হয়। এজন মানুহৰ কলিজাটোৱে তেজ শোধনা কৰোঁতে এদিনত যিমান শক্তি ব্যয় কৰে তাৰে 68 কেজি ওজনৰ মানুহ এজনক এম্পায়াৰ ষ্টেট বিল্ডিঙৰ ওপৰলৈ তুলিব পৰা যাব। এই অট্টালিকাটোৰ উচ্চতা প্ৰায় 450 মিটাৰ। এইটো আচৰিত কিন্তু সঁচা যে জিৰাফৰ মূৰত শিং থকা বুলি সাধাৰণতে কোৱা হয়, যদিও এই দুটা আচলতে শিং নহয়। এই দুটা আচলতে নোমেৰে থকা কোমল অংশহে। শুনি আচৰিত যেন লাগিলেও হাঁহিলে মানৱ শৰীৰৰ প্ৰায় 650ডাল পেশীৰ ভিতৰত 15ডাল পেশীয়ে পৰিশ্ৰম কৰে। আপুনি জানেনে বাৰু এটা হাতীয়ে এদিনত কিমান খাদ্য খাব পাৰে? এটা হাতীয়ে প্ৰায় এদিনত 137 কিলোগ্ৰাম খাদ্য খাব পাৰে। আপোনাৰ জানি আচৰিত যেন লাগিব যে আৰম্ভণিৰে পৰা 1000 কোটি চনলৈ পৃথিৱীত যিমান মানুহ জন্মিছে আৰু জন্ম হ'ব সেইবোৰ আটাইখিনি জীয়াই থাকিলেহেঁতেন তেতিয়া সূৰ্যৰ ভৰ সমান হৈ গ'লহেঁতেন মানুহৰ ভৰে সতি। মানৱ শৰীৰৰ আটাইতকৈ কঠিন অংশটো হৈছে দাঁতৰ ইনামেল। আমি খোৱা আহাৰৰ পৰা যি শক্তিশালী ৰাসায়নিকৰ সৃষ্টি হয় তাৰ পৰা এই ইনামেলে দাঁতক ৰক্ষা কৰে। এইটো কথা আচৰিত কিন্তু সঁচা যে জাপানৰ পাৰুকোপাইন নামৰ মাছবিধ ইমানেই বিষাক্ত যে জাপানৰ মানুহে আত্মহত্যা কৰিবলৈ এই মাছবিধক খায়। মকৰাৰ জালৰ সূতা এডাল ইমানেই মিহি যে কেতিয়াবা আমাৰ চকুতেই নপৰে। মকৰা জালৰ সূতা এডাল যদি গোটেই পৃথিৱীখনৰ চাৰিওফালে এপাক মেৰিয়াই দিয়ে এই সূতাখিনি ওজন কৰিলে 6 আউন্সমান হয়। 27,600টামান মকৰাৰ জাল লগালে 1 পাউণ্ডমান হয়। 1 পাউণ্ড সমান 0.4536 কেজি। সূৰ্যৰ উষ্ণতা বৰ্তমানৰ আধা হোৱা হ'লে পৃথিৱীৰ শীতলৰ প্ৰকোপ ইমানে বেছি হ'লহেঁতেন যে কোনো প্ৰাণীয়ে জীয়াই নাথাকিলেহেঁতেন। আনহাতে সূৰ্যৰ উষ্ণতা বৰ্তমানৰ 1.5 গুণ বেছি হোৱা হ'লে পৃথিৱীৰ বাসিন্দাসকলক জুয়ে পুৰি মাৰিলেহেঁতেন। এই কথা আচৰিত কিন্তু সঁচা যে প্ৰতি বছৰে পৃথিৱীয়ে সূৰ্যৰ পৰা পোৱা তাপ শক্তি যদি সাঁচি ৰাখিব পৰা গ'লহেঁতেন
তেনেহ'লে এই তাপে পৃথিৱীৰ উপৰিভাগত থকা 35 মিটাৰ ডাঠ বৰফৰ তৰপ এটা গলাব পৰা গ'লহেঁতেন। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' চাবলৈ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰক আৰু এই খবৰ যদি আপোনাৰ বন্ধু বান্ধৱীক দিব বিচাৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক।